Hello everyone, good morning. আপোনালোক সকলোকে মই অন্য এটা নতুন ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আৰু এতিয়া ৰাতিপুৱা 9:30 মানে বাজিলে। মই এতিয়াৰ পৰাই মোৰ ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। আশা ৰাখিছোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পাব। আজি আমাৰ এইফালে যাব লগা আছে, মানে থানলৈ যাম। যিসকল আমাৰ কামপুৰে হয় তেওঁলোকে চাগে জানেই, ৰত্নাৱলী থানলৈ যাম। বহুতে নামঘৰ বুলিও কয়, আৰু সেইখন থানৰ মানে বহুত মহত্ব আছে বুলি কয়। আৰু আমি প্ৰত্যেক বছৰে যাওঁৱেই, মানে প্ৰথমতে যাওঁ, জানুৱাৰী মাহতে যাওঁ, কিন্তু এইবাৰ আমাৰ যোৱা হোৱা নাই। সেয়াই আৰু ভগৱানে মিলাইছে যেতিয়া আজিৰ দিনটোতে যাম, ভালে কুশলে আমাক লৈ গ'লেই হ'ল আৰু খালি। আৰু এতিয়া মই গা পা ধুমগৈ, একেবাৰে ওলাই গৈয়ে মানে যোৱাখিনিয়ে দেখুৱাম, কাৰণ ভিডিঅ'টো দীঘল হ'ব ন, কাৰণ তাত দেখুৱাম মানে কেনেকুৱা, যোনসকল অহা নাই সেইসকল আহিবও পাৰে। মানে আমাৰ ফেমিলিটো যাম আৰু, মানে আমাৰ বা ভিনদেউ পেহী এনেকৈ আমি গোটেই জেগাই ঠিক কৰিছোঁ। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো, আৰু কমেণ্টত জনাব আপোনালোকে গৈ পাইছেনে নাই, আৰু যোৱা নাই যদি যাব। আমি এইপিনে ৰেডি হৈ গ'লোঁ, এইফালে বা ভিনদেউ দমদমাত উঠিলে, এইপিনে মা। তো গৈ লওঁ আমি, তাৰপিছত একেবাৰে গৈ আপোনালোকক তাতে লগ পাম। গৈ যে থান যে ভ্ৰমণ কৰিয়ে আছোঁ, শেষে হোৱা নাই। তোমাৰ মানে কি ভ্ৰমণে আছে, ভ্ৰমণে আছে বাইছ। পিটিককে যাব। আমি এইপিনে ওলাইছোঁ, আমাৰ পিতাই এইপিনে চোৱা, মোবাইলটোলৈ চোৱা, পিতাইৰ কাৰণে আৰু আগবঢ়োৱা হৈ আছে। এইফালে মোৰ পাৰ্টনাৰ পৰিণীতাও আহিছে মোৰ লগত। থান আহি পাই গ'লোহি, ৰত্নাৱলী থান। তো এতিয়া আমি ভিতৰলৈ যাওঁ আৰু আপোনালোককো দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। আমাৰ টোপোলাটো টোপনি গ'ল। আৰু এইফালে আমাৰ পৰিণীতা বাইদেৱে জ্বলাইছে চাকি, তাৰপাছত মই জ্বলাম, আৰু আপোনালোকে ভিডিঅ'টো আগে দেখতে ৰহো, চাই থাকোঁ। এইফালে মই চাকি আৰু ধূপ জ্বলাই আছিলোঁ, পৰিণীতাই ভিডিঅ' কৰি আছিল, তো মই লগাই দিলোঁ, বোলো ঠিকে আছে, দি দিছোঁ, নাজানো আৰু এতিয়া চাকি বন্তি জ্বলাই লোৱাৰ পাছত আকৌ বেলেগো আছে, বেলেগ মন্দিৰো আছে, তাতো যাম, চাই থাকিব। আৰু এইটোৱে হৈছে নামঘৰটো, কিমান ধুনীয়া, চাওকচোন ইমান ধুনীয়াকৈ ৰং কৰি থৈছে। আমি এইফালে সেৱা কৰিলোঁ, আৰু এতিয়া আহিছোঁ বেলেগ এটা শিৱ মন্দিৰলৈ আহিছোঁ আৰু। তো ইয়াতো চাকি বন্তি জ্বলাই কৰি লওঁ, পিছত বাকীবোৰ আপোনালোকক দেখুৱাই থাকিম। আৰু এইফালে হ'ল শিৱ বাবা, পাৰ্বতী আৰু গণেশৰ সৈতে, ইমান ধুনীয়া মূৰ্তিটো, চাই দে এইপিনে এবাৰ। আৰু এইটোৱে হৈছে শিৱ মন্দিৰটো, তাত এইফালে মানুহে সেৱা কৰি আছে, তাৰপিছত আমি কৰিম আৰু। তেতিয়ালৈকে চাই লওক, ইমান ধুনীয়া পৰিৱেশ, আৰু এইডোখৰ জেগাডোখৰ দেখিছে কিমান ধুনীয়া লাগিছে, চাওকচোন। তো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ, মানে প্ৰসাদ চসাদ খাই কৰি আমি যাম তললৈ এবাৰ, তাৰপিছত তেতিয়া আপোনালোকক দেখুৱাম ভালদৰে। এতিয়া বাছ এনেকৈয়ে দেখুৱাইছোঁ, কিমান শান্তি, ইমান ভাল লাগিছে। আমি এতিয়া বহি আছোঁ, চবে প্ৰসাদৰ কাম কৰি আছে, যেতিয়া দিব তেতিয়াহে খাম আৰু। দেৰি আছে, হ'ব চাগে বহি, লাহে লাহে কৈছোঁ, কাৰণ নাম পুথি পঢ়ি আছে, আৰু বহুত মানুহ আছে, লাজ লাগে নহয়, সেইবাবে অলপ দেখুৱাম আপোনালোকক, ৰ'ব কিমান মানুহ আছে গম পাব। তো এইফালে মাহঁত গৈছে সেৱা কৰিবলৈ, এতিয়া পৰিণীতা আৰু মই বহি আছোঁ, আৰু পেহী পালিকণ। এইফালে মনে মনে কৈছোঁ, সকলোৱে সেৱা কৰিছে। এইফালে আমাৰ পৰিণীতা বাইদেৱে আমাৰ দেহাক হেৰি কৰি আছে, পাৰিছা কৰিবলৈ। এতিয়া সময় হৈছে প্ৰসাদ দিয়া, আৰু ভকতজনে প্ৰসাদ দি আছিল, তেতিয়া মই একোৱেই নক'লোঁ, কাৰণ বকিও দিব পাৰে ন, কাৰণ চব মনে মনেই আছিল। তো আমাৰ প্ৰসাদ চসাদ খাই
খাই কৰি লৈ গ'ল আমি বেগ চেগ লৈ ৰেডি হৈ ল'লোঁ এতিয়া প্ৰসাদ খোৱা হ'ল আৰু এতিয়া যামগৈ আৰু চব অলপমান ঘূৰোঁ এতিয়া আহিছোঁ ধুনীয়া এডোখৰ জেগালৈ আপোনালোকক দেখুৱাম আৰু ইমান ধুনীয়া জেগা চেম ব্ৰহ্মপুত্ৰৰ টাইপ লাগিছে ফাগুনৰ পচুৱা বলিছে চুলি তুলি একদম বাউলি হৈ গৈছে পৰিণীতা আৰু মোৰ চুলি তুলি বাউলি হৈছে কোনোবাই কেনে হাগি পাগি থৈছে নেকি তো এইফালে পৰিণীতা লাগিছে ৰিলচ বনাবলৈ আৰু মই এতিয়া এনেই অকণমান ভিডিঅ' কৰি ল'ম কাৰণ যাবলৈ হ'ল সময় মাহঁত ৰৈ আছে ইমান ধুনীয়া জেগা একদম যাবলৈ মনে যোৱা নাই পুৰা বালিয়ে বালি পুৰা ফটো শ্বুট কৰিবলৈ বহুত ধুনীয়া হৈছে অকণমান পানীত নামি চাওঁ কৃষ্ণ প্ৰভু এতিয়া আমাৰ ফটো চটো উঠি গৈ হৈ গ'ল ফটোকেইখনমান আপোনালোকক দি দিম এতিয়া আমি যাওঁগৈ আৰু মাহঁত ৰৈ আছে পৰিণীতা কিবা এটা কৈ দে ভাল লাগিলেনে নাই আজি ইয়ালৈ আহি ইমান লাজ কয় একোৱেই নকয় জানানে মোৰ ভিডিঅ'ত মইহে খালি তাইক কৈ থাকিব লাগে কৈ দে কিবা এটা কৈ দে ময়ে কৈ দিছোঁ আশা কৰিছোঁ আপোনালোকে যাতে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু এতিয়া যাওঁগৈ কি ক'ম আৰু বাই বাই থেংক ইউ আপোনালোকে মোৰ ভিডিঅ'টো চাই বাবে ওপৰত উঠিব লাগে ফাইনেলি পাই গ'লি